নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানটিলে। আজি আমাৰ লগত আছে ডক্টৰ হীৰেন ছাৰ আৰু তেখেতৰ বিষয়ে আমি বহু কথা জানিম আৰু আপোনালোকে আগৰ কিছুমান ভিডিঅ'ত নিশ্চয় শুনিছিলে যে হীৰেন ছাৰৰ কথা আৰু মই প্ৰথম এখেতৰ জৰিয়তে য়োগাৰ লাইনত আহিছিলোঁ। এতিয়া ছাৰক মই প্ৰথমতে সুধিম যে ছাৰ কেনেকৈ য়োগাৰ লাইনত জড়িত হ'ল, ছাৰ কেনেকৈ আৰম্ভ হ'ল? মই সৰুৰ পৰাই য়োগা অভ্যাস কৰোঁ। ক'ব গ'লে মই এখন কিতাপ কিনিছিলোঁ নীলমণি দাসৰ, তেতিয়া মই ক্লাছ 5ত পঢ়োঁ। তেতিয়া মই সেই ছবিবিলাক চাই কেনে য়োগা অভ্যাস কৰিছিলোঁ। তাৰমানে য়োগাৰ মোৰ ইচ্ছা বহুত আগৰ পৰাই আছে, সৰুকালৰ পৰাই আছে। তে মই স্বাস্থ্যটো খুব গুৰুত্ব দিছিলোঁ, সেইকাৰণে মই য়োগা প্ৰেক্টিছ কৰিছিলোঁ আৰু ভালো পাইছিলোঁ। কিয় ভাল পাইছিলোঁ ইমান নাজানো, কিন্তু কথা হ'ল ভাল পাইছিলোঁ। তাৰপিছত সেইটোৰ পৰা আঁতৰি কেনে মই যেতিয়া আৰ্টৰ লাইনত থাকিলোঁ, আৰ্ট শিকিছিলোঁ, আৰ্টিষ্ট হিচাপে মই সমাজত এটা স্থান পাইছিলোঁ। কিন্তু মই স্বামী শিৱানন্দ সৰস্বতীৰ এখন কিতাপ কিনিছিলোঁ। তেতিয়া দামটো বহুত কম আছিল, যোগ বোলে ৰোগ অসমীয়া ভাৰ্চন আছিল। মই কিতাপখন কিনি মোৰ খুব ভাল লাগিল, তেওঁৰ কিতাপখন পঢ়ি বহুত ভাল লাগিল। তেওঁৰ লিখনিবিলাক ইমান সহজ সৰল কিতাপ আৰু যোনে পঢ়ে সিয়ে বুজি পায়। আৰু যোগা কৰি মোৰ অলপ পেটৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছিল, মই কাৰোবাৰ পৰা য়োগা শিকিছিলোঁ। তাৰপিছত মই যেদিনাখন মোৰ মনত আছে যে মই উমাচল যোগাশ্ৰমৰ ওচৰত মই লেণ্ডস্কেপ কৰি আছিলোঁ, আৰ্টৰ এটা লেণ্ডস্কেপ আছে, তাৰমানে চিনাৰীবিলাক চাই কেনে আৰ্ট কৰিব লাগে। সেইটো আৰ্ট কৰি থকা অৱস্থাত মই ওপৰফালে চালোঁ এটা চাইনবোৰ্ডত লাগিছে যোগী শিৱানন্দ যোগিক হস্পিটেল। তেতিয়া মোৰ মনত পৰি গ'ল এই কিতাপখনটো মোৰ তাত আছে। মই তেতিয়া খোজকাঢ়ি ওপৰত যেতিয়া উঠিলোঁ, তেতিয়া মই মহাৰাজ এজনক লগ পালোঁ। তেওঁৰ নাম বিজ্ঞানন্দ সৰস্বতী। সেই মহাৰাজজনক দেখি কেনে মোৰ ইমান মনটোত ইমান আনন্দ এটা অনুভূতি এটা আহিল, ভাল লাগিল। তেওঁৰ লগত যেতিয়া কথা পাতিলোঁ যে মই য়োগা শিকিব পাৰোঁ, তেতিয়া মোক খুব সুন্দৰভাৱে উত্তৰ দিলে, শিকিব পাৰিবা, তুমি ইয়াত থাকি কেনে এসপ্তাহ থাকি কেনে য়োগা শিকিবা। তেতিয়া মই এসপ্তাহ তাতে থাকিলোঁ। মোৰ পেটৰ প্ৰব্লেম আছে, গেষ্ট্ৰিকৰ প্ৰব্লেম আছে, মই বহুত ডক্টৰ দেখাইছিলোঁ কিন্তু ভাল পোৱা নাছিলোঁ। তাৰপিছত তাতে থাকি মই এসপ্তাহত ভাল পালোঁ। এইটো কিন্তু মই 5 বছৰ ধৰি ভুগি আছিলোঁ, কিন্তু মই এসপ্তাহতে ভাল পাই গ'লোঁ। মোতকৈ আগত চন আছিল 1989। 89 চন। তেতিয়া মই এখন ছবি আঁকি আছিলোঁ, স্বামী শিৱানন্দৰ, মানে ছবিখন ৱালত লগোৱা আছে। সেইটো চাই কেনে মই ৱাটাৰ কালাৰ কৰিছোঁ। আৰু ৱাটাৰ কালাৰটো ছবি আঁকা মানে পৰ্ট্ৰেইট আঁকাটো অলপ কঠিন, কিন্তু মই ছবিটো আঁকি কেনে ফটাফট আঁকিছোঁ। মানে কি আমাৰ বেছি সময় নালাগে ৱাটাৰ কালাৰ। মানে সেইটো আপুনি হেৰি কোৰ্চটো কৰি থাকোঁতে তাতে? না, কোৰ্চ কৰা নাই, 7 দিনৰ কোৰ্চটো। 7 দিনত থাকি কেনে ট্ৰিটমেণ্টটো কৰিছিলোঁ। সেইটো সময়তে আঁকিছিল? সেইটো সময়। যেতিয়া মই আঁকিলোঁ 5 দিন নে 6 দিনত মূৰত মোৰ ভাল লাগিল সেই ছবিটো। মই এনেও ছবি আঁকি থাকোঁ, তে মই সেইটো দেখি আঁকি আছোঁ। পিছফালে যে স্বামীজী থিয় হৈ আছে মই গম পোৱা নাই। তে মোৰ আঁকা হৈ গ'ল, মই নামটো লিখি দিলোঁ। খুব উইদিন 10 মিনিটছত মই আঁকিছোঁ। 10 মিনিটছ ইয়া 15 মিনিটছ হ'ব, মই ইমান একুৰেট মনত নাই। তেতিয়া স্বামীজী চাই কেনে মোক ক'লে, আৰে তুমিতো খুব সুন্দৰ আৰ্ট জানা, তোমাৰ ভিতৰততো গুণ আছে, কিয় তুমি যোগাৰ কোৰ্চটো কিয় কৰিলা, কিয় যে মনত আহিল তেওঁৰ। তাৰপিছত মই ক'লোঁ এইটো ভাল হ'ব নেকি, কিন্তু তেওঁৰ কথাটো মই মানা কৰিব পৰা নাই। মনত এনেকুৱা আহিল যে তেওঁৰ ৰাস্তা দেখাইছে, মোৰ এনেকুৱা অনুভূতি এটা হ'ল। তেতিয়া মই ক'লোঁ ঠিক আছে মহাৰাজ, এনেকৈ কোৰ্চ কৰা যায় নেকি? হয়, কৰা যায়, মানুহক তুমিও ট্ৰিটমেণ্ট কৰিব পাৰিবা, সেনেকৈ ক'লে। তে মই ভাবিলোঁ, মই কৈছোঁ আৰ্টিষ্ট, মই আৰ্টহে কৰি থাকোঁ, মোৰ সময়ো কম। কৈছে নাই, আৰ্টো কৰি থাকিবা, ইফালে ৰাতিপুৱা য়োগাও কৰিবা, য়োগা শিকাবা, দিনটো আৰ্ট কৰি থাকিবা, তোমাৰতো কোনো সময় নাই আৰ্ট কৰা। তে সেনেকৈ কোৱাৰ পিছত মোৰ ভাল লাগিল। মই তেতিয়া কোৰ্চ কৰিলোঁ, প্ৰথম সেই কোৰ্চ কৰিলোঁ, 15 মাহীয়া কোৰ্চ। সেই কোৰ্চটো কৰাৰ পিছত মই ইণ্ডিয়ান যোগ কালচাৰ যোগ থেৰাপি তাতেও কোৰ্চ কৰিলোঁ, তাৰ পৰা চাৰ্টিফিকেট ল'লোঁ। তাৰপিছত থেৰাপি কোৰ্চ তেওঁৰ পৰা কোৰ্চ কৰিলোঁ। তেওঁ উৎসাহিত কৰিছে, মোক বহুত আগবঢ়াই লৈ গৈছে, তেওঁ হেল্প কৰিছে, তেওঁক সঁচাকৈ মই সদায় নমন কৰোঁ। তাৰপিছত মই তেওঁৰ পৰা তাতে কোৰ্চ কৰিলোঁ। তেতিয়া মই ইয়াতে এজনে মোক ক'লে যে মেডিকেল এটা কোৰ্চ চলি আছে, ৰুৰেল মেডিকেল, এইটো CMC ED বুলি কয়, CMS। সেই কোৰ্চটো
মোক কৰিব দিলে তে মই মানে এইটো মেডিকেল লাইনৰে বস্তু তেনে মই মেডিকেল ক'ৰ্চটো কৰোঁ তেতিয়া মেডিকেল ক'ৰ্চটো কৰিলোঁ ভাল লাগিল সেইটো ক'ৰ্চটো কৰি মই তেতিয়া এনাটমি ফিজিঅ'লজি জানিব পাৰিলোঁ আৰু এনেও মই ছায়েন্সৰ ষ্টুডেণ্ট তেতিয়া মই এনাটমি ফিজিঅ'লজি মোৰ ভাল লাগিল আৰু মই খুব সোনকালে সেইটো 2 বছৰৰ ক'ৰ্চ আছিল মই কৰিলোঁ মেডিকেল ক'ৰ্চ তেতিয়া মোক বহুত এডভান্স হৈ গ'লোঁ মই থেৰাপি লাইনটো আৰু স্বামী শিৱানন্দৰ যিটো যোগাৰ প্ৰচেছ যিটো তেওঁৰ টেকনিক্সবিলাক তেওঁ সহজ সৰলভাৱে লিখা বস্তু কিতাপখন তাত মানে মই খাপ পাইছিলোঁ বহুত ধুনীয়া বহুত ভাল আৰু পেচেণ্টবিলাকে খুব সোনকালে আৰোগ্য লাভ কৰে তেতিয়া সেনেকৈ মই সেইটো কৰি কিনে 1999ত মই মংগলদৈত য়োগা চেণ্টাৰ স্থাপন কৰিলোঁ তে সেনেকৈ মই ল'ৰা ছোৱালীক শিকালোঁ কিন্তু তাৰ আগত কিন্তু স্বামীজীয়ে মোক বহুত সুন্দৰ এটা অপৰচুনিটি দিছে মোক এনাটমিটো তাতে পঢ়া হৈছিল তেতিয়া মই হিমাচলত এনাটমিটো পঢ়াওঁ আচ্ছা কাৰণ আপুনি ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ আছিলে ছায়েন্সৰ পৰা প্ৰথমে আৰ্টছ আছিলোঁ কিন্তু আৰ্টছত মই ফেইল কৰিলোঁ হাই ছেকেণ্ডেৰীত তাৰপিছত মই ছায়েন্সত গুচি গ'লোঁ ছায়েন্সত গৈ কেনে মই ভাল মাৰ্ক ল'লোঁ 72 না 73%। ৰাইজে ছায়েন্সৰ পৰা আৰ্টছত আহে আৰ্টছৰ পৰা ছায়েন্সত গৈছে ছায়েন্সত গৈ কেনে মোৰ মানে চেঞ্জ হ'ল তাৰপিছত পেটাৰ্ণটো সেইকাৰণে মোৰ BSc MSc মই কমপ্লিট কৰিছোঁ আচ্ছা আচ্ছা তাতেও পাৰ্চেণ্টেজ মোটামুটি নেৰ এবাউট 75 তাৰপিছত 69 এনেকুৱা আছিল হয় হয় আৰু ছাৰ আপুনি বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল বা নেশ্যনেল সংস্থানৰ লগতো জড়িত সেইবিলাকৰ বিষয়ে অলপ ক'ব নেকি কেনেকৈ জড়িত হৈছিলে নেশ্যনেল ইণ্টাৰনেশ্যনেল ৰিজনেল আছোঁ সেইটো হ'ল ব্ৰিটিছ লাৰ্ণাৰৰ যিহেতু তেওঁলোকে এডভাইজৰী ব'ৰ্ড কাউন্সিল এডভাইজৰী ব'ৰ্ডৰ সেইটো মেম্বাৰ হিচাপে মোক নিযুক্তি দিছে আচ্ছা আৰু 2 বছৰৰ কাৰণে তেওঁলোকে ৰাখিছে হয় নেশ্যনেল লেভেলৰ আয়ুষ মন্ত্ৰালয়ৰ এক্সামিনাৰ হিচাপে আছোঁ 2টা সংস্থাত আছোঁ এক্সামিনাৰ হিচাপে কাম কৰিছোঁ আজি 7-8 বছৰ ধৰি মই কাম কৰি আছোঁ অ'কে সেনেকৈ আছোঁ আৰু য়োগা স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা আছাম তাৰে প্ৰেচিডেণ্ট হিচাপে আছোঁ ছাৰ্ভিচ দি আছোঁ আৰু আপোনাৰ যিটো এটা অৰ্গেনাইজেশ্যন আছে সেইটোৰ বিষয়ে ক'ব নেকি অৰ্গেনাইজেশ্যন মোৰ প্ৰথমে বিজ্ঞানন্দ যোগাশ্ৰম সংঘ অৰ্গেনাইজেশ্যনটো আছিল মোৰ মনত এইটোৱে যে অৰ্গেনাইজেশ্যন বনাব লাগে মানুহক ছাৰ্ভিচ দিব লাগে সেৱামূলক ভাৱটো আগৰ পৰাই আছে তাৰপিছত মই ঈশান য়োগা ৰিচাৰ্চ ফাউণ্ডেশ্যন নামেৰে এটা সংস্থা বনাইছোঁ এইটোৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট তাৰ আমি কোৰ্চবিলাকো চলাওঁ আৰু এটা তাৰ লগত নেশ্যনেল য়োগা এণ্ড নেচাৰোপেথি কলেজখন আছে সেনেকৈ মানুহৰ সেৱা কৰি আছোঁ অ'কে ছাৰ এই কোৰ্চটোৰ বিষয়ে ক'ব নেকি নেশ্যনেল মানে কি নেচাৰোপেথি আৰু আপুনি ফুডৰ বিষয়েও কিবা এটা কৈছিলেতো সেই দুটাৰ বিষয়ে অলপ ডিটেইলছ ক'ব নেকি এইটো কোৰ্চত খুব মই চাইছোঁ যে মানুহৰ কেতিয়াবাকে য়োগা কৰিব নিবিচাৰে এলাহ এটা পায় কেতিয়াবা দেখা যায় যে য়োগা অলপ লং টাইম লাগি যায় এনেকুৱা ভাৱ এটা আছে কিন্তু আচলতে য়োগা প্ৰেক্টিছ কৰি লং টাইম নালাগে মানুহৰ এইটো ধাৰণা আমি যদি জেনেৰেলি চাওঁ যেনেকৈ আমি যদি মেডিকেল দেখাওঁ মানে এলোপেথিক মেডিচিনৰ ডক্টৰক দেখাওঁ ডক্টৰে এটা কোৰ্চ দিয়ে 2 মাহ 3 মাহ এটা কোৰ্চ দিয়ে সেইটো কোৰ্চটোৱে সেইটো কিন্তু কণ্টিনিউ কৰিব লাগে তাৰপিছত সেই ৰোগটো ভাল হয় প্ৰথম অৱস্থাত সোনকালে হয়তো অলপ আৰোগ্য পালে কিন্তু তাৰ এটা কোৰ্চ দিয়ে যে 3 মাহ আপুনি মেডিচিনটো খাব লাগিব সেনেকুৱা আমাৰ যোগাৰ হ'লকে আপুনি 3 মাহ কৰিলেহে আপোনাৰ পুৰা বেমাৰটো ভাল হ'ব সেনেকৈ কিন্তু আমাৰ প্ৰথম কথা হ'লকে মানে সোনকালে বা কুইক ৰিজাল্টটো পোৱা নাযায় কাৰণ কি আমাৰ পদ্ধতিটো অলপ বেলেগ আৰু এলোপেথিকৰ পদ্ধতিটো বেলেগ লগে লগে ছাপ্ৰেছ কৰি দিয়ে কিন্তু আমাৰ কথা হ'ল কি টক্সিনটো বাহিৰত ওলাই দিয়ে যিখিনি ৰোগ জীৱাণুৰ কাৰণে স্বামী শিৱানন্দ কৈছে ৰোগ জীৱাণুৰ কাৰণে আমাৰ শৰীৰত ৰোগৰ উৎপন্ন হয় সেই ৰোগ জীৱাণুটো আমি গুচাই দিওঁ আৰু একবাৰে পাৰ্মানেণ্টলি কিয়ৰ হৈ যায় তে সেইটো ক্ষেত্ৰত আমাৰ কিয়ৰ কথাটো আমি ক'ব পাৰোঁ মানে সম্পূৰ্ণৰূপে আৰোগ্য সেইটো যোগৰ দ্বাৰা হয় কিন্তু সেই ক্ষেত্ৰত মানুহৰ এটা পাৰ্চেপশ্যনে বহি আছে যে এলোপেথিক ফাষ্টাৰ কিন্তু নহয় যোগাই ফাষ্টাৰ তাৰপিছত মই চালোঁ যে নাই আমি এনেকুৱা এটা ট্ৰিটমেণ্ট সৃষ্টি কৰোঁ যিটো নেচাৰোপেথি ইতিমধ্যে বিভিন্ন ঠাইত নেচাৰোপেথি ভাল এটা এৱাৰনেছ আহিছে মানুহে নেচাৰোপেথি
ফালে ঢাল খাইছে তে মই এটা ভাবিলোঁ নাই এইটো ভালকৈ যদি চাইণ্টিফিক ৱেত আৰু অলপমান ভালকৈ যদি ডিজাইন কৰোঁ যে মানুহে 4.5 বছৰ 5 বছৰ বা 6 বছৰ এটা কোৰ্চ কৰি পঢ়াতে যদি আমি 1 বছৰৰ যদি কৰোঁ মানুহবিলাকে আগ্ৰহী হ'ব আৰু চবেই শিকিব পাৰিব এইটো নহয় যে তেওঁ ফিল্ডত কাম কৰিব লাগিব নহয় মই এনেকুৱা এটা কোৰ্চ ডিজাইন কৰিছোঁ নেচাৰোপেথি ডিপ্ল'মা ইন নেচাৰোপেথি তে এই ডিপ্ল'মা ইন নেচাৰোপেথিত মই ডিজাইনটো এনেকৈ কৰিছোঁ যে আপুনি এইটো 1 বছৰ কমপ্লিট কৰাৰ পিছত আপুনি নিজে নিজৰ ডক্টৰ হৈ যাব তাৰমানে আপুনি কেঞ্চাৰটো আমি যদি এক্সাইট কৰোঁ আকৌ কেঞ্চাৰটো মই বাদ দিলোঁ বাকী যিমান ৰোগ আছে চব ৰোগৰ ট্ৰিটমেণ্ট আপুনি নিজে কৰিব পাৰিব নিজৰ হাততে থাকিব তাৰমানে নিজে আপুনি কৰিব পাৰিব আৰু যদি আপুনি ভাবে নহয় এইটোক মই সমাজলৈ বিয়পাই ল'ম বা সমাজকো মই একটা ছাৰ্ভিচ দিব বিচাৰিছোঁ বা মই এইটো প্ৰফেশ্যন হিচাপে ল'ব বিচাৰিছোঁ তেনেহ'লে আপুনি সেইটো প্ৰফেশ্যন হিচাপে ল'ব পাৰে আপুনিও মানুহক যেনেকৈ আপুনি নিজকে যদি ট্ৰিটমেণ্ট কৰিছে তে আনকো ট্ৰিটমেণ্ট কৰিব পাৰিব আমি পুৰা কোৰ্চটোত একদম মানে কেছ ষ্টাৰ্টিৰ পৰা আৰম্ভ কৰি কেনেকৈ ট্ৰিটমেণ্ট দিব পাৰি সেই গোটেইখিনি সামৰি লৈছোঁ তাত মেইন বস্তুটো হ'ল কি যদি নেচাৰোপেথিয়ে কয় তাৰ প্ৰিন্সিপালটোৱে হ'ল যে আমি ৰোগ হোৱাৰ কাৰণ হ'ল এটা আৰু ট্ৰিটমেণ্টটো এটা তে ইয়াতকৈ সহজ আৰু হ'ব নোৱাৰে যে ৰোগ হোৱাৰ কাৰণ কি মৰ্বিড মেটাৰ মানে টক্সিন যেটো এলোপেথিক সায়েন্সে কয় মানে মডাৰ্ণ সায়েন্সে কয় তে সেইটো হ'ল ৰোগ হোৱাৰ কাৰণ হ'ল টক্সিন কিন্তু এই যে ৰোগ জীৱাণু যেটো কওঁ সেইটো কিন্তু সেকেন্ডাৰী কথা কাৰণ কি সাৰ্ভাইভ ক'ত কৰিব যদি আপোনাৰ ভিতৰত ৰোগ জীৱাণু মানে কি মৰ্বিড মেটাৰ থাকে যদি আৱৰ্জনা থাকে খাদ্য আছে তেতিয়া আহিব ৰাইট ওৱান তে খাদ্য হ'লে তেতিয়া সি সাৰ্ভাইভ কৰিব যদি ভিতৰত যদি টক্সিনে নাই খাদ্য নাই তেতিয়াহ'লে সাৰ্ভাইভ কৰিব নোৱাৰে সেইকাৰণে কোৱা হয় যে একৰ্ডিং টু নেচাৰোপেথি যে আমাৰ ৰোগ জীৱাণু সেকেন্ডাৰী প্ৰথম হ'ল কি আমাৰ মৰ্বিড মেটাৰ তে মৰ্বিড মেটাৰ আমাৰ শৰীৰৰ পৰা গুচাব লাগে হা আৰু এটা কাৰণ হ'ল আমাৰ মেণ্টেল ষ্ট্ৰেছ আজিকালি বেছি ৰোগ হোৱাৰ কাৰণটো হ'ল মেণ্টেল ষ্ট্ৰেছ তে মেণ্টেল ষ্ট্ৰেছ আপুনি চাওক আপোনাৰ বডিটো যদি পুৰা চাফা কৰিলে মেণ্টেল ষ্ট্ৰেছো কমি আহিব আপুনি যেতিয়া এনাৰ্জেটিক হ'ব আপোনাৰ এনাৰ্জি ব্লক হৈ আছে এই ব্লক এনাৰ্জিবিলাক আকৌ খুলি দিয়াওঁতে এনাৰ্জি পাছেছ হ'লে আপোনাৰ মেণ্টেলি ষ্ট্ৰং হ'ব পুৰা ইণ্টিগ্ৰেটেড ন' ডাউট তে মানে উইল পাৱাৰটো আপোনাৰ বাঢ়িব তে উইল পাৱাৰ যেতিয়া বাঢ়িব অট'মেটিকলি আপোনাৰ যিটো মেণ্টেল ষ্ট্ৰেছ সেইটোকো আপুনি ডাইজেষ্ট কৰিব পাৰিব আমি যেতিয়া ডাইজেষ্ট কৰিব নোৱাৰি তেতিয়া আমি মেণ্টেলি ডিষ্টাৰ্বেশ্যন পাওঁ বা আপুনি ক'ব পাৰে ডিপ্ৰেশ্যন এনজাইটি টেনশ্যন এইবিলাক সৃষ্টি হয় তে মেইন বস্তু হ'ল কি আমি বডিটো চাফা কৰিব লাগে আৰু মেণ্টেলি ষ্ট্ৰং হ'ব লাগে আৰু নেচাৰোপেথি সেইটোত 100% কৰে সেইকাৰণে কোৱা হয় নেচাৰোপেথিত অকল শাৰীৰিক নহয় মানসিকভাৱেও উন্নতি সাধন কৰে এইখিনিত মই মাজতে কৈছোঁ যে আপোনাৰ আৰু নেচাৰোপেথিত আৰু আপুনি খাদ্যৰ ওপৰতো এটা কোৰ্চ ডেভেলপ কৰিছে সেইটো বিষয়ে অলপ ক'ব নেকি সেইটো হ'ল ফুড এণ্ড নিউট্ৰিশ্যনছ মানে 1 years ডিপ্ল'মা কোৰ্চ এইটো তে আমি দেখা পাইছোঁ যে আমি মেবি আমি য়োগা কৰাইছোঁ য়োগা কৰাত ভাল কৰি আছোঁ এইফালে তেওঁ খাদ্য বেয়া খাদ্য খাই আছে যিটো খাদ্য তেওঁৰ উপযোগী নহয় সেই খাদ্য খাই কেনে তেওঁ আকৌ ৰোগীয়া হৈ আছে তে আকৌ ৰোগটো বঢ়াই আছে সেনেকৈ হ'লেতো আমি যোগা কৰাই কেনে আমি লাভ নহ'ব আৰু কিছুমান ব্যক্তিৰ যোগৰ ইনষ্ট্ৰাক্টৰ স্পেচিয়েল তেওঁলোকক দেখিছোঁ খাদ্যৰ ওপৰত কেনেকুৱা কোনো এটা লিষ্ট নিদিয়ে বা খাদ্যৰ ক'লেও ঠিক আছে আপুনি যি খাই আছে এইখিনি নাখাব এইখিনি নাখাব এনেকৈ নহয় একদম পাৰফেক্ট যদি এটা নলেজ থাকে মই বিশেষকৈ ইনষ্ট্ৰাক্টৰ বা য়োগা থেৰাপিষ্টসকলক মই মানে অনুৰোধ কৰিছোঁ যে আপোনালোকে খাদ্যৰ যদি এটা লিষ্ট বনাই দিয়ে হয়নে ডায়েট লিষ্ট যিটো কয় ডায়েট যদি আপুনি সুন্দৰভাৱে তেওঁলোকক বুজাই দিয়ে তেনেহ'লে আপুনি চাব যে সোনকালে তেওঁ আৰোগ্য হ'ব আপোনাৰো বেনিফিট হ'ব আপোনাৰো নাম হ'ব আৰু আপুনি সহজতে অনায়াসে আপুনি ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিব পাৰিব সেইকাৰণে খাদ্যটো খুব ইম্পৰ্টেঞ্চ আৰু ফুডৰ বিষয়ে জানাটো ইম্পৰ্টেঞ্চ কোনটো খাদ্যৰ কেনেকুৱা ভেলু আছে আৰু আমাৰ বেলেঞ্চ ডায়েট কেনেকৈ কৰিব লাগে মিতা আহাৰ কি সেই বস্তুখিনি আমি গোটেইখিনি অকল আমাৰ সৰুকৈ নলেজটো ল'লে নহ'ব বিয়পাই নলেজটো ল'লে তেনেহ'লে আপুনি ধুনীয়া আপুনি ট্ৰিটমেণ্টটো দিব পাৰিব এই দুটা কোৰ্চে আমি এইটো চাইছোঁ যদি এটা ইনষ্ট্ৰাক্টৰে যোগা ইনষ্ট্ৰাক্টৰে যদি নেচাৰোপেথিটো সদায়কৈ শিকে তেনেহ'লে
সঁচাকৈ তেওঁ থেৰাপিক হিচাপে এজন থেৰাপিষ্ট হিচাপে ধুনীয়া চিকিৎসা দিব পাৰিব, পাৰফেক্ট দিব পাৰিব আৰু জানি বুজি দিব পাৰিব। যদি যোগা দি তেওঁ ভাল হোৱা নাই, আমি নেচাৰোপেথি দিওঁ, হয়নে? দুটা দি কেনে যদি আৱশ্যক হয় দুটা দি কেনে আমি ট্ৰিটমেণ্ট কৰি মানুহজনক কিয় কৰোঁ। তেনেহ'লে আমাৰ কি হ'ব, আমি যোগা ফিল্ডত আমাৰ এটা সুন্দৰ এটা স্থান হ'ব, যিটো আমি উপলব্ধি কৰোঁ যে আমাৰ সেনেকুৱা এটা স্থান হোৱা নাই। কাৰণ আমি দেখা পাইছোঁ যে যোগাত প্ৰায় ৰোগবিলাক কিয় কৰি পেলায়। আৰু এটা বিশেষ কথা হ'ল কি, গোটেই মেডিকেল ঘূৰি আহি আমাৰ তাত আহে, ডাইৰেক্ট আমাৰ তাত কোনো নাই। চব বৰ ফালৰ পৰা যেতিয়া চাৰেণ্ডাৰ হৈ গৈছে, চাওঁ একবাৰ যোগা ট্ৰাই কৰি, হয়নে? তো ট্ৰাই কৰি তাৰপিছত আমাৰ তাত আহে। ইভেন কি আমি ক'ব লাগিব, এইটো সঁচা কথা, যিটো আজিকালি ডক্টৰবিলাকে আমাৰ তাত প্ৰেফাৰ নকৰে, কাৰণ তাত প্ৰেফাৰ কৰে ফিজিঅ'থেৰাপি। আৰু আপোনালোকে জানে যে ফিজিঅ'থেৰাপি এটা স্পৰ্টছৰে বস্তু আছিল। ঠিক আছে, এতিয়া ফিজিঅ'থেৰাপি এতিয়া যোগা মেডিকেলত এটাচ কৰিছে বা কৰি আছে, ঠিক আছে, কিন্তু তাৰ দায়ৰা কিমান আৰু আমাৰ দায়ৰা কিমান? আমি ভাষ্ট লেভেলত আমি ট্ৰিটমেণ্ট কৰোঁ, যিখিনি মেডিকেলত ফেইলৰ হয় সেইটোও আমি ট্ৰিটমেণ্ট কৰোঁ আৰু ভালো কৰোঁ। তে আমাৰ ট্ৰিটমেণ্টত মানে যোগাৰ ট্ৰিটমেণ্টত বিশেষকৈ আমি কঠিন ৰোগক আৰোগ্য কৰিব পাৰোঁ, দুৰাৰোগ্য ৰোগ আৰোগ্য কৰিব, যিটো আপোনাৰ মেডিকেলতো ভাল নহয়, সেইটোও যোগাৰ দ্বাৰা ভাল হয়। সেইকাৰণে তাত যদি আমি নেচাৰোপেথিটো এটাচ কৰোঁ, কিছুমান মানুহ আছে এলেহুৱা, সময় নাই, সেইবিলাক মানুহক খুৱাই খালি ট্ৰিটমেণ্ট দিব লাগে, তেওঁলোকে ল'ব, কিন্তু নিজে ইচ্ছা কৰি ধনুৰ আসন নকৰে, নিজে ইচ্ছামতে পদ্মাসন কৰিবলৈ এলাহ পায়। তে সেই ব্যক্তিবিলাককো আমি নেচাৰোপেথিত ট্ৰিটমেণ্ট দি কেনে ভাল কৰিব পাৰোঁ। আৰু এইটো সঁচা কথা, নেচাৰোপেথিৰ আৰু এটা মই বস্তু ক'ম, কাৰণ কি আমাৰ বডিটো নেচাৰেলভাৱে বনোৱা, কোনো আৰ্টিফিচিয়েল নহয়, আমাৰ কোনো কেমিকেল নহয়। তে নেচাৰেল বস্তু আমি মাটিৰ পৰাইতো কেমিকেলবিলাক উৎপত্তি হৈ আছে, ডাইৰেক্টটো অহা নাই, তাৰ পৰা কনভাৰ্ট হৈ আছে। তে আমি ডাইৰেক্ট ৰোডত যাওঁ, গুড়িত যাওঁ, তে গুড়িটো মাটিৰ পৰাই চব বস্তু হৈ আছে, আমি খাই আছোঁ, আমি দেখিছোঁ চাউল, হয়নে? কিন্তু হৈছেতো মাটিৰ পৰা, শাক পাচলি কিন্তু হৈছেতো মাটিৰ পৰা। তে মাটিৰ বস্তুটোৱে আমি কনভাৰ্ট কৰি আছোঁ, তে মাটিটো আমি গাত লগাত কি অসুবিধা আছে? মাটিটো আমি চকুৰ পট্টি দি চকুটো ভাল কৰাত কি অসুবিধা আছে? মাটিটোৱে আমি পেটৰ যি যাৱতীয় ৰোগ, ইভেন কি আপোনাৰ এপেণ্ডিচাইটিছ যিটো অপাৰেশ্যন কৰে, সেইটোও যদি আমি মাটি দি লেপ দি কেনে আমি ভাল কৰি দিব পাৰোঁ, তে বেয়া কি আছে? আজিকালি চাইছে যে চিষ্ট, মহিলাসকলৰ মেক্সিমাম চিষ্ট, PCOD এইবিলাক ভৰ্তি হৈছে, মাটি দি লেপ দিলে সেইটো ভাল হৈ যায়, কিয় কৰিব নোৱাৰোঁ? কিয় অপাৰেশ্যন কৰি আৰু নষ্ট কৰোঁ? হয়নে? আমাক মাটিয়ে যদি ছল্ভ কৰি দিয়ে, তেনেহ'লে আমি আপোনালোকে দেখা পাইছে কিবা বেয়া বস্তু হ'লে মাটিত দি দিওঁ, মাটিৰ তলত পুতি ৰাখি দিওঁ, আকৌ মাটিয়ে সেইটো মাটি কৰি দিয়ে। তে আমাৰ বেয়া বস্তুটো কিয় নকৰিব? কৰিব নেচাৰেলি। পানীকে আমি 4-5টা ফৰ্ম কৰি কেনে আমি তাৰ যদি ট্ৰিটমেণ্ট দি কেনে আমি ইমান বেনিফিট পাওঁ। ইভেন কি কিছুমান ট্ৰিটমেণ্ট আছে, আপুনি আচৰিত হৈ যাব। এটা ট্ৰিটমেণ্ট আছে ফুড বাথ, যেনে আমাৰ ফিভাৰ হ'লে আমি টেবলেট খালে আমি 2 দিনমান ফিভাৰত ভোগোঁ বা গাটো বিষায় আৰু আনইজি ফিল হয়, কাম কৰিব ইচ্ছা নাযায়, লেথাৰ্জি আহি যায়। উইদিন 10 to 15 মিনিটছৰ ভিতৰত আপোনাৰ ফিভাৰ একদম জিৰ' হৈ যায়, নোহোৱা কৰি দিয়ে, একদম নোহোৱা, আচৰিত ভাল। যিমান ডাঙৰ জ্বৰ নহওক সেয়া আপোনাক নাইকিয়া কৰি দিব। কিন্তু আৰু এটা কথা, যদি আপুনি ফাষ্টিং দিব লাগিব, যদি দিনত কৰে দিনত ফাষ্টিং, ৰাতি দিলে ৰাতি ফাষ্টিং। এইটো বহুত ইম্পৰ্টেণ্ট। কিছুমানে ফুড বাথ কৰে কিন্তু আকৌ খাই দিয়ে পিছত, নাই লগে আহি যাব, কাৰণ এনাৰ্জিটো আপোনাৰ এই ৰিকভাৰীত নাযায় কেনে খাদ্য ডাইজেষ্ট কৰাত লাগি যাব, সেই এনাৰ্জি। এতিয়া এণ্টিবডিটো কমি যাব, আমাৰ পাৱাৰটো কমি যাব। তে যিয়ে নহওক কিয় দিনৰ ভাগত কৰি দিনৰ ভাগত যদি আপোনাৰ কৰি দিয়ে, ফাষ্টিং দি দিয়ে, ভাল হৈ যাব। আৰু আপুনি লগে কামো কৰিব পাৰিব, ফাষ্টিংটো দিব লাগে। কিন্তু ফাষ্টিঙত আপুনি নেমু পানী বা জুইচ টাইপৰ বস্তু অলপ ল'ব পাৰে। সেই দিনটোত আপুনি যদি নেমু পানী খায় খুবেই ভাল, আপোনাৰ পেটটো চাফা হৈ যাব। আৰু জানে নেমু পানী অলৰেডি আমাৰ ক্লিনজিং প্ৰচেছত থাকে, তে সেইটো বস্তু বা ডাবৰ পানী আপুনি ল'ব পাৰে। চ' এনেদৰে যদি আপোনালোকে ফুড বাথ কৰে তেতিয়াহ'লে খুব সোনকালে জ্বৰটো কমি যাব। আৰু চাই ক'লে যে আমি খালী পেটত থাকিব লাগে, মানে ফাষ্টিং কৰিব লাগে কৰি উঠাৰ পিছত, তো তেতিয়া খুব সোনকালে ৰিজাল্ট পায়। ছাৰ আৰু এটা কথা সুধিব খুজিছোঁ, কেতিয়াবা কিছুমানৰ যে পেটৰ বিষ হয় তেতিয়া ফুড পেক মানে মাড পেক বা তেনেকৈ আমি কিয়ৰ কৰা হয়, তো সেইটোৰ বিষয়ে অলপ ক'ব নেকি?
যিটো নেকি ছাডেনলি পেইন বা কোনো পৰিস্থিতিত পেইন আহি যায় বা কিছুমানৰ লেডিসকলৰ যে মাহেকীয়া পেইন আহে বা তেনেকুৱা আপুনি আগতে আমাৰ এবাৰ ক্লাছত কৈছিলে যে পট্টি লগালে সেই পেইনটো খুব সুন্দৰ আহি আছে তাৰমানে কেতিয়াবা ছাডেনলি হঠাৎ এনেকৈ ৰাতিও কেতিয়াবা হ'ব পাৰে দিনতো হ'ব পাৰে তেতিয়া আমাৰ এটা সুন্দৰ ট্ৰিটমেণ্ট আছে সেইটো হ'ল এবডমিনেল পট্টি বুলি কোৱা হয় তাৰমানে পেটত কাপোৰটো বান্ধিব লাগে সেই কাপোৰটো একচুৱেলি চুজ কৰিব লাগে কটন কাপোৰ আৰু ওপৰত থাকে এটা উলেন কাপোৰ থাকে উলেন কাপোৰ আপুনি কম্বলো ল'ব পাৰে কাটি কেনে তে সেইটোৰ মেজাৰমেণ্টটো খুব ইম্পৰ্টেঞ্চ আমি 10 ইঞ্চি বহল হ'ব পাৰে দীঘলটো আমি 1 মিটাৰমান বা পেট চাইজ হিচাপে আমি সেই হিচাপে আমি কাপোৰটো লম্বা ল'ব লাগে মেৰাব লাগে কিন্তু দুপাত মেৰাব লাগিব তে সেই হিচাপে আমি 10 ইঞ্চি ল'লে হয় 10 ইঞ্চি আমাৰ পেটটো কভাৰ হৈ যায় কিছুমানৰ যদি পেট বহুত ডাঙৰ থাকে বা লম্বা থাকে দীঘল ওখ মানুহ থাকে তেতিয়া সেইটো অনুযায়ী অলপ লম্বা হ'ব পাৰে আদাৰৱাইজ এটা মেজাৰমেণ্ট জাষ্ট 10 ইঞ্চি আৰু সেইটোতকৈ 2 ইঞ্চি বেছি ৰাখিব লাগে উলেন কাপোৰটো যাতে আমি ভিতৰৰ কাপোৰটো ঢাকি যায় তাত দেখা নাপায় তে আমি সেনেকুৱা কাপোৰ লৈ কেনে তাৰপিছত আপুনি পানীত তিয়াই দিলে নৰ্মেল পানীত তিয়াই দি কেনে আঁতি ল'ব লাগে পানী যাতে নাথাকে একদম আঁতি ভালকৈ আঁতি তাৰপিছত কাপোৰটো 2 বাৰ মেৰুৱাই দিব লাগে তাৰমানে নাভিৰ পৰা 5 ইঞ্চি ওপৰত আৰু নাভিৰ তলত 5 ইঞ্চি তেনে গোটেই এইটো পেটটো কভাৰ হৈ যাব আৰু ওপৰত উলেন কাপোৰটো বান্ধি দিলে উইদিন 10 মিনিটছৰ ভিতৰত আপোনাৰ পেটৰ বিষটো নাইকিয়া হৈ যাব ইমান সুন্দৰ মানে কাৰেণ্ট ৰিজাল্ট বুলি ক'ব লাগিব এইটো সুন্দৰভাৱে পেটৰ বিষ নাইকিয়া হৈ যায় তে মই যিমানে চাইছোঁ আজিলৈকে ফেইলৰ হোৱা নাই জাকে দিছোঁ তে সেনেকৈ ভাল হৈ যায় আপুনি আৰু এটা কথা হৈছে পিৰিয়ড মহিলাসকলৰ পিৰিয়ডছৰ সময়ত বহুত পেইন হয় টুমেণ্টাছ কিছুমানে টেবলেট খাব লগা হয় এনেকুৱা পেইন হয় সেইটোত যদি কৰা হয় সেইটোতো যদি ছেইম টু ছেইম বান্ধা হয় তেতিয়া খুব সুন্দৰ ৰিজাল্ট হয় কিন্তু তাৰ বান্ধাৰ ঠাইটো আপোনাৰ চেঞ্জ কৰিব লাগে নাভিৰ পৰা তলত যিমান যায় 10 ইঞ্চি নাভিৰ ওপৰত নালাগে নাভিৰ পৰা তলত তল পেটটোত আপোনাৰ লোৱাৰ এবডমিনেলত পূৰাটো বান্ধি দিলে আৰু বান্ধি কেনে বহি দিলে বা শুই দিলে বেছি ভাল হয় তে শুই দিলে তৎক্ষণাত আপোনাৰ বিষটো নাইকিয়া হৈ যাব আৰু ইৰেগুলাৰ মেনচুলেশ্যনতো এইটো খুব সুন্দৰ কাম দিয়ে আৰু এটা কাম দিয়ে খুব সুন্দৰ কাম দিয়ে কেতিয়াবা টোপনি নাহে ইনচমনিয়া প্ৰব্লেম হয় আৰু কেতিয়াবা কিছুমানৰ এনেকুৱা হয় ৰাতি যদি টোপনিটো ভাঙি যায় কিবা কাৰণত তাৰপিছত আৰু টোপনি নাহে ভাগৰ খেলাই থাকে তেতিয়া যদি আপুনি বান্ধি দিয়ে লগে লগে টোপনি আহি যাব এই ইনচমনিয়াটো আপোনাক কাম দিব দ্বিতীয়তে আৰু এটা বস্তু হয় কি আপুনি এতিয়াতো টোপনি আহি গ'লে আপুনিতো বান্ধাই থাকিব এইটো ভয় নাখাব আপুনি বান্ধা থাকিলেও কোনো কথা ৰাতিপুৱা চাব যে গৰম হৈ যাব ইমান সুন্দৰ কাম কৰিব কোনো ক্ষতি নহয় একো নহয় কিন্তু কিছুমানৰ ৰেষ্ট্ৰিকশ্যন আছে যিবিলাকে কোল্ড এণ্ড কফত ভুগি আছে তেওঁলোকে এইটো নকৰিব বা বেছি ডিউৰেশ্যনত নকৰিব কৰিলেও 5 মিনিটছমান কৰিব লাগে এনে আপুনি 10-15 মিনিট 20 মিনিটলৈ কৰিব পাৰিব আৰু এটা এজমেটিক প্ৰব্লেম থাকিলে সেইটোত নকৰিব এইখিনিতে বাধা আছে নকৰিব কাৰণ কি আপোনাৰ ঠাণ্ডা লাগে কিছুমান খুবেই দুৰ্বল ৰোগী তেওঁলোকক আপুনি টাইমিংটো চাই ল'ব লাগিব বা কোনো আপুনি নেচাৰোপেথিষ্টৰ ওচৰত এক্সপাৰ্টৰ ওচৰত গৈ কেনে আলোচনা কৰি তাৰপিছত কৰাটো সেইটো বহুত ইম্পৰ্টেণ্ট কেৱল অকল শুনি আমি আপোনালোকে ইনফৰমেশ্যনটো লৈছে কিন্তু নিজে প্ৰেক্টিকেলি কৰিবৰ কাৰণে প্ৰথমে এবাৰ আপুনি যিজন অভিজ্ঞ আছে তেওঁৰ ওচৰত গৈ এবাৰ কৰি ল'লে তাৰপিছত আৰু ঘৰত নেচাৰোপেথিৰ এক্সপাৰ্টৰ ওচৰত সুধি কেনে কৰিলে বেছি ভাল গাইডলাইন এটা ল'লে ভাল হয় তো ছাৰ শেষত পাতিম যে আপুনি যিহেতু কোৰ্চ এটা কৰিছে সেইটো যদি কোনোবাই কৰিব খোজে তেতিয়াহ'লে কেনেকৈ কৰিব প্ৰচিডিউৰটো কি হ'ব বা কেতিয়া আৰম্ভ হ'ব নতুন বেটছ আমাৰ অনলাইন হয় নে অফলাইন অনলাইন আমাৰ অনলাইন হয় বিশেষকৈ আমাৰ অনলাইনে হয় গোটেই কোৰ্চটোৱে অনলাইন হয় খালি আমি 5 দিনৰ কাৰণে এটা ৱৰ্কশ্বপ কৰোঁ 5 দিন বা 6 দিনৰ কাৰণে আমি এটা ৱৰ্কশ্বপ কৰোঁ সেই ৱৰ্কশ্বপৰ গোটেই প্ৰেক্টিকেলখিনি আমি 100টা ক্লাছ দিওঁ এই 100টা ক্লাছ
কভাৰ কৰোঁ। এই এখনটা ক্লাছত আমাৰ অনলি প্ৰেক্টিকেলখিনি আমাৰ কৰা হয়। অ'কে বাৰ বাৰ প্ৰেক্টিকেল একদম পেচেণ্টক চোৱাতকৈ, ব্লাড প্ৰেছাৰ চোৱাতকৈ, তাৰপিছত নাভি ছেটিং কৰাৰ পৰা আৰম্ভ কৰি টাব বাথ, ফুট বাথ, মাৰ্ট থেৰাপি, ইয়াৰ বাদ চব প্ৰেক্টিকেলখিনি আমি কৰাই দিওঁ আৰু শিকাই দিওঁ, হাতে নাতে শিকাই দিওঁ। আৰু তাৰ আগত আমি নলেজখিনি দি দিওঁ। আৰু ৰাতিপুৱা আমাৰ যোগৰ ক্লাছটো হয় ৰাতিপুৱা, আৰু আবেলি আমি দুদিন আমি সপ্তাহত ক্লাছ লওঁ। সেইটো থিয়ৰী আমি গোটেইখিনি বুজাই দিওঁ। সঁচাকৈ এইটো বহুত লাভদায়ক। যিখিনি ল'ৰা ছোৱালীক আমি ইতিমধ্যে শিকাইছোঁ তেওঁলোকে সুন্দৰভাৱে কাম কৰি আছে, যোগৰ ফিল্ডত কাম কৰিছে, আৰু যোগৰ মানুহখিনিয়ে লৈছে, যিখিনি এক্সপাৰ্ট যোগৰ তেওঁলোকে লৈছে, আৰু সুন্দৰভাৱে চেণ্টাৰো খুলিছে। তেওঁলোকে নিজাকৈ চেণ্টাৰ কৰিছে। আৰু এটা বস্তু আমি ছাপৰ্টো কৰি আছোঁ। আমি বিচাৰোঁ সমাজখন সুন্দৰ হওক, নিৰোগী হওক, শান্তিপ্ৰিয় হওক। সেইখিনি আমাৰ উদ্দেশ্য, আমাৰ অৰ্গেনাইজেশ্যনেৰ উদ্দেশ্য। তে সেইখিনিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু বহুতো দেখিছোঁ আমাৰ এফিলিয়েটেড চেণ্টাৰ আছে, আমাৰ ব্ৰাঞ্চো আছে, বিভিন্ন ঠাইত হৈছে। ইতিমধ্যে আমাৰ 14টা হৈছে। চব জেগাতে কোৰ্চটো আমি কৰি আছোঁ, ৰান কৰি আছোঁ ধুনীয়াকৈ। 14টা আমাৰ ব্ৰাঞ্চ অফিচ আৰু এফিলিয়েশ্যন লোৱা চেণ্টাৰবিলাক আমাৰ স্থাপন হৈছে। হয়, তো মই ডেছক্ৰিপশ্যনত ছাৰৰ নাম্বাৰটো দি দিম। আপোনালোকে যোনে ইণ্টাৰেষ্টেড হয় আপোনালোকে ডাইৰেক্ট ছাৰৰ লগত কণ্টেক্ট কৰি কিনে কৰিব পাৰিব। ধন্যবাদ। তো থেংক ইউ ছাৰ, আপুনি ইমানখিনি সময় দিলে, কথাখিনি ধুনীয়াকৈ বুজাই দিলে। ধন্যবাদ। সকলোৱে সুখত থাকক, শান্তিত থাকক, নিৰোগী থাকক, এইটোৱে আমি কামনা কৰোঁ। ঠিক আছে, নমস্কাৰ। থেংক ইউ। লগ পাম পিছৰটো ভিডিঅ'ত, তেতিয়ালৈ নমস্কাৰ।